বন্ধু বান্ধৱীসকল মই আজি নতুন এটা ৰেচিপি লৈ আহিছোঁ কলডিল বনাম এতিয়া কলডিলৰ আঞ্জা বনাম এই মই কাটিবলৈ আৰম্ভ কৰিলোঁ বাকলি গুচাই লৈছোঁ পানীত লৈ কাটিব লাগে নহ'লে চেক লাগে এইটো এৰুৱাই ল'ব লাগে কলডিল বহুত ভাল বহুত উপকাৰী হাৰ্টৰ কাৰণেও ভাল বেমাৰী মানুহৰ কাৰণেও ভাল বহুত মই বইল বনাম এইটো বিনা তেলত বনাম কোনো তেলৰ ব্যৱহাৰ নাই ওপৰ বাকলিটো এৰুৱাই লৈছোঁ বেছিকৈ এৰুৱাই ল'ব লাগিব এইটো কোমল সেইটো নোপোৱালৈকে এৰুৱাই থাকিব লাগিব কলৰ ডিলটো কাটি ল'লোঁ কাটি কৰি ঠিক কৰি ল'লোঁ বনাবৰ কাৰণে এয়া হ'ল জলকীয়া এয়া আদা নহৰু ইয়াতে আছে এয়া জিৰা এয়া পিঁয়াজ উৎপাদনৰ সময় এয়া মই মছলাবিলাক ৰেডি কৰি ল'লোঁ এয়া হ'ল জলকীয়া গুড়ি এয়া আদা নহৰু পিচি ল'লোঁ ধুনীয়াকৈ এইটো জিৰা পেষ্ট এয়া পিঁয়াজ এইটো কলৰ ডিল কাটি ল'লোঁ এনেকৈ এতিয়া মই বনাবলৈ আৰম্ভ কৰোঁ মই লোহাৰৰ কেৰাহীত বনাম জুইত বনাম আপোনালোকে গেছতো বনাব পাৰিব মই কেৰাহীটো পাতি দিলোঁ আজি পাঁচফোৰণ নিদিয়াকৈ বনাম আজি প্ৰথমতে খালি পিঁয়াজ দি দিম ইয়াত পিঁয়াজ দি দিছোঁ ইয়াত পিঁয়াজখিনি ভাজি ল'ব লাগিব তেল নোহোৱাকৈ ভাজি লৈছোঁ ইয়াত পিঁয়াজখিনি অকণমান লেৰেলা নিচিনা হ'ব লাগে সেয়া ভাজি আছোঁ অকণ পোৰা নিচিনা গোন্ধটো আহিলে তেতিয়া এইখিনি দি দিম মই দেখিছেনে বিনা তেলত বনাইছোঁ কোনো ইয়াত তেলৰ ব্যৱহাৰ নাই এতিয়া মই কলৰ ডিলখিনি দি দিছোঁ লৰাই দিছোঁ কলৰ ডিল আপোনালোকে খাৰ দিও বনাব পাৰে কলা খাৰ দি বনালেও ভাল লাগে খাবলৈ ঢাকনখন দি দিছোঁ অকণমান সময়ৰ কাৰণে এতিয়া ঢাকনাখন ঢাকি থৈ দেখিছেনে পানী দিয়াৰ লগে লগে অকণমান সিজা নিচিনা হৈ গৈছে এতিয়া মই হালধি নিমখ পেষ্টবিলাক দি দিম হালধি দিছোঁ হালধি এচামুচ দিছোঁ কলৰ ডিলত আচলতে বেছিকৈ হালধি দিব নালাগে এনেও অলপ দাগ থকা নিচিনা নিমখ দিছোঁ নিমখ দি দিছোঁ যেতিয়া জোখটো পাওঁ মই লৰাই দিছোঁ পেষ্টবিলাক দি দিওঁ মই আদা নহৰু পেষ্টবিলাক দিছোঁ আদা নহৰু দিছোঁ জিৰা দিছোঁ এই জলকীয়া দিছোঁ লৰাই দিছোঁ কলৰ ডিল বনাওঁতে মাছো দিব পাৰে পাৰ মাংস দিও বনাব পাৰে বহুত টেষ্ট লাগে মই আজি
কালিকে বনাইছোঁ, কালিকে বনাই দেখুৱাইছোঁ। এতিয়া ঢাকোন দিছোঁ, 10 মিনিটমান ঢাকোন দিব লাগিব। এতিয়া আকৌ জুইডাল বহাই দিছোঁ। ঢাকোন খুলি চাকুৰে লৰাই দিছোঁ। সিজিবৰ কাৰণে পানী অকণমান দিব লাগিব। পানী অকণমান দিছোঁ। মই কলৰ দি ভাজিম, সেইকাৰণে বেছি পানী নিদিওঁ। এনেই আঞ্জা বনালে অকণ বেছি পানী দিব লাগে। কলৰ দিলত মচুৰ দালি কেইটামান দি দিলেও ভাল লাগে খাই, মচুৰ দালি আলু। মই আজি দিয়া নাই, আৰু অলপ পানী দিছোঁ। ঢাকোন দিছোঁ, 10 মিনিটমান লাগিব। 10 মিনিটৰ পিছত আকৌ চেক কৰিম। এতিয়া জুইডাল বেছিকৈ দিছোঁ, জুইডাল বেছিকৈ দিব লাগিব। ঢাকনাখন দাঙি চালোঁ, এই 10 মিনিটমান হ'ল, এয়া সিজিছে। দেখিছেনে ইমান ধুনীয়াকৈ সিজিছে। আৰু অকণমান ঢাকনা দিছোঁ 5 মিনিটমান। ঢাকনাখন দাঙি চালোঁ, এয়া হ'লহি। এয়া হৈছে, বিনা তেলত কলৰ দিল বনালোঁ, এয়া হৈছেহি। এয়া মই কাঢ়িছোঁ, এয়া দেখিছেনে বিনা তেলত বনাইছোঁ। এয়া কোনো তেলৰ বনোবানে হৈ গ'ল। কলৰ দিল বনালোঁ, বিনা তেলত বনাইছোঁ, কোনো ইয়াত তেলৰ ব্যৱহাৰ নাই। আজি 5 পোন দিয়া নাই, 5 পোন দিও বনাব পাৰে, 5 পোন আৰু কেঁচা জলকীয়া দিও বনাব পাৰে, আৰু খাৰ দিও বনাব পাৰে। আজি মই তেনেকৈ দেখুওৱা নাই, আজি মই মছলা দি বনাইছোঁ। মছলা জলকীয়া, আদা নহৰু দি বনাইছোঁ। এনেকৈ বনাই খাব আপোনালোকেও। বিনা তেলত বনাইছোঁ, বহুত ভাল লাগে। লগৰবিলাকৰ লগত শ্বেয়াৰ কৰিব, কেনেকৈনো বিনা তেলত বনাই খাই খাব আপোনালোকে। আকৌ মই আপোনালোকৰ ওচৰলৈ নতুন নতুন ৰেচিপি লৈ আহি থাকিম। আজিলৈ আহোঁ, নমস্কাৰ।